Hi everyone. আজি মই ৰেচিপি আনিছো যদিও ৰেচিপিৰ লগতে আৰু এটা বস্তু আনিছো আপোনালোকৰ ওচৰলৈ আজি মই এটো চাওকচোন এটো কি হয় মই আপোনালোকক দেখাই আছো প্ৰথমতে মোৰ ৰেচিপিটো চাই লওক তাৰ পিছতে মই এটোৱেদি মইনো কি কৰো আপোনালোকক দেখাম আজিৰ ৰেচিপি হৈছে তিতা কেৰেলাৰ চটপটা মচমচিয়া ভাজি এয়া তিতা কেৰেলা পাতত আচলতে এনেকে খাইও ভাল লাগে কিন্তু মই মছলাটো দিয়াৰ কাৰণে খুব চটপটা লাগে ভাল লাগে আৰু অকমান সোৱাদৰ বাবে নিমখ যেটো নিমখটো দিয়াই আছে আগতে আলুখিনি ভাজোতে পাপৰটো নিমখ থাকে তাৰ পিছত তিতা কেৰেলাখিনিও নিমখ পানীতে জুবিয়াই ৰাখিছিলো সেই কাৰণে নিমখ কমকে দিছো
আশা কৰোঁ ৰেচিপিটো ভাল পালে এতিয়া হকচোন এটুনো কি আমি চাও এটু হৈছে এটু চাওকচোন এটু এটা হেৰি থাকে এটু এনেকে খুলে এটু হৈছে আপোনাৰ ভৰি সফা কৰা মেচিন কাৰণ আমাৰ একদমই সময় নাথাকে নিজৰ কাৰণে বিশেষকৈ আমাৰ মহিলাসকলৰ নিজৰ কাৰণে আমি একদমই সময় নাপাওঁ গৰম পানীত ডুবাই ভৰি সফা কৰি বহুত মানে প্ৰসেসটো দীঘলীয়া হৈ যায় সেইকাৰণে মই এটু কিনি লৈছো আৰু এটু দি বহুত জলদি মানে ভৰিটো সফা হয় আৰু আপোনালোকে সপ্তাহত এদিন কৰিলেও হ'ব কেনেকৈ সাফা কৰে এটু মই আপোনালোকক দেখাই দিম ইয়াতে আপোনাৰ আছে এটু আপোনালোকে ধৰিব পাৰিছে নে নাই পৰা এটা নাম্বাৰ থাকে আসলতে অন অফ আৰু 1 2 দুটা নাম্বাৰ থাকে এটু অফ এটু 1 আৰু 2 এটু কৰিলে মানে এটু চাব এটু ইয়াৰ এটা এটু লাইট জ্বলিছে এটু এটু অফ হৈ গ'ল তাৰ পিছতে এটু খুলিব পাৰি এনেকে এটু ওয়াশ কৰিব পাৰি আকৌ আপোনাৰ এটু লগাব পাৰি এটু বাটনটো প্ৰেছ কৰি এনেকে কৰি এটু লাগি গ'ল এনেকে লগাব পাৰি তাৰ পিছতে ইয়াৰ এডাল আছে এডাল এনেকে লগাই এটু এনেকে চাৰ্জ কৰিব চাৰ্জ অকমান সময় কৰিলে হৈ যায় বহুত দিন থাকে ইয়াৰ চাৰ্জটো আসলতে তো চাৰ্জ কৰি তাৰ পিছত আপোনালোকে ইউজ কৰিব সময়ত এনেকে এটু এনেকে কৰিলে হ'ব মই এটু কেনেকে আপোনাৰ ভৰিত ইউজ কৰে হেতু মই দেখাই আছো চাওক এয়া মই জাস্ট এনে আপোনালোকক অকমান দেখাই আছো দেই ভৰি ফালে মন নকৰিব এয়া দেখিছেনে এটু 0 ত আছে তো 1 ত এটা স্পিড 2 এটা স্পিড এটু আপোনালোকে লাহেকে ভৰিত এটু এনেকে কৰিলে এটু ডেড স্কিন বিলাক উঠি যায় এটু মই মেট্ৰোৰ পৰা কিনিছিলো গুৱাহাটীৰ মেট্ৰো দাম আপোনাৰ 1800 লৈছিলে পাহৰিছো মানে দিন হ'ল এটু কিনা সপ্তাহত এদিন সফা কৰিলে হৈ যায় আৰু আপোনালোকে সফা কৰাৰ পিছত এটু নৰমালি ভৰিত লগোৱা আপোনালোকে যেটো ক্ৰীম লগায় ভৰিত হেতু ক্ৰীম লগালে হৈ গ'ল একদম কম সময়তে ভৰিটো আপোনালোকে যত্ন ল'ব পৰা বস্তু হয় এটু এনে আপোনালোকৰ লগত শেয়াৰ কৰিলো আশা কৰো সকলোৱে ভাল পাব আপোনালোকে নিশ্চয় মোৰ এই ভিডিওটি চাই ভাল পালে এনেকৈ মই মাজে সময় ৰেচিপিৰ লগতে আন কিবা কিবি দিবলৈ চেষ্টা কৰিম যেনেকৈ এনেকৈ আপোনাৰ আজি এটু দেখালো তাৰ পিছত আৰু চাও কেনেকৈ কি পাৰো দিবলৈ চেষ্টা কৰিম আশা কৰো মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিব আগলৈ মোৰ এনেকৈ ভিডিওবোৰ চাই থাকিব বহুত বহুত ধন্যবাদ